হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই চাওকচোন ইমান ডাঙৰকৈ বৰষুণ দিলে। আপোনালোকৰ তাত দিছেনে বাৰু? এবাৰ ৰ'দ দিব, এবাৰ বৰষুণ দিব, ইমান ডাঙৰকৈ আকৌ বতাহ মাৰিব, মানে এনেকুৱাই কৰি আছে। ইফালে গৰম আহিবলৈ হ'ল, আকৌ ঠাণ্ডাহে বেছিকৈ আহিছে। তো তাকে ভাবি মোৰ আছিলোঁ। ভাগৰ কপৌ ফুল ফুলিলেই, বিহু আহি নাই পোৱা, ইমানকৈ সোনকালে ফুলিলে নহয়। বিহুত বাৰু মই কি মাৰিম, খোপাত কপৌ ফুল মৰহিয়ে থাকিব আৰু। নহয়, বতৰটো অলপ আগতে বৰষুণ দিলে, তাৰপিছত এতিয়া ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে ভালো লাগিছে বাৰু, কাপোৰ চাপোৰ অলপ ধুবলৈ হ'ব। তো মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব বুলি আশা ৰাখিছোঁ। তো যি কি নহওক, আৰু এটা কথা কওঁ, আমাৰ ঘৰৰ সদস্য বাঢ়িছে। কি সদস্য জানানে? ভিডিঅ'টো দেখাই আছোঁ বাৰু, চাই থাকিব দেই। আৰু এইফালে চাওক, আমাৰ ঘৰৰ যে সদস্য বাঢ়িলে বুলি ক'লোঁ, এয়াই গৰু পোৱালি জন্ম হ'ল আমাৰ ঘৰত। আৰু ভাল লাগিছে, আৰু আছে গৰু, কিন্তু এইফালে এইটো গৰু পোৱালি যে ইমান ধুনীয়া লাগিছে। এই মাথাৰ চকৰটোতে অকল বগাডোখৰ আছে। আৰু দেউতা আৰু মই লগতে চাহ খালোঁ একেলগতে বহি। আৰু অলপ পাছত টিকলো বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ গ'লোঁ। এইপিনে আকৌ ঘৰত আহি মাংসইদি ভাত খালোঁ। মামাই বনাইছিলে আমাৰ কাৰণে পচলাৰ লগত বোলে খাব লাগে, আৰু সেইকাৰণে খালোঁ। বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু অলপ পাছতে আকৌ কাচনা কিনি খালোঁ, বহুত ভাল লাগে খাই মোৰ। আৰু মোৰ চুলিকেইটা ভগৱান, কি যে নাওখনৰ নিচিনা উৰি গৈছে নহয়। পাই গ'লোঁ, মই চাইকেল চলাই আছোঁ দেই। যিসকলে চাইকেল চলাই ভাল পায় না, প্লিজ কমেণ্ট কৰি জনাব। চাইকেলখনো বেয়া কি যে আৱাজ দিছে।